অসমখনক শংকৰ আজানৰ দেশ বুলি আচলতে কিয় কোৱা হয়? আজি আপোনালোকক দেখুৱাব বিচাৰিছোঁ এটা বিশেষ দৃশ্য। এই যে জিলাপিৰ দোকানসমূহ দেখিছে, এই দোকানসমূহ আচলতে কেৱল দোকানেই নহয়, এই দোকানসমূহে বহন কৰিছে এক সমন্বয়ৰ বাৰ্তা। ভালনে বহাই? হা? এনেকৈ বেয়া নহয় আৰম্ভ হয়। ভাল হৈছেনে? ঠিকে আছে বৰ্তমান। ঠিক আছে বাৰু। তিনিখনে আছে দোকান মাত্ৰ ইয়াতে? আপোনাৰ নামটো? কাকুল বেজবৰুৱা। হয়, কাকুলহঁতে এনেদৰেই বছৰৰ পিছত বছৰ ধৰি ঈদ উল ফিতৰৰ দিনা বিক্ৰী কৰি আছে জিলাপি। কিন্তু তেওঁলোকে কেতিয়াও কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হোৱা নাই, কাৰণ এইখন হৈছে শংকৰ আজানৰ দেশ। 3 বছৰ আহে নেকি ইয়াতে? 3 বছৰ হ'ল। কেতিয়াবা অসুবিধা হৈছে নে ইয়াতে? মানে কেতিয়াবা পইচা দিয়া নাই কোনোবাই, কেতিয়াবা বেয়াকৈ কৈছে, এনেকুৱা কোনো অসুবিধা হোৱা নাই? কোনোদিন হোৱা নাই নহয়? আহক সকলোৱে মিলি আমি সম্প্ৰীতিৰ এনাজৰীডাল আৰু দৃঢ় কৰোঁ।